নমস্কাৰ আৱাৰ নথি চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিদিতা 2007 চনত পয়গম্বৰ মহম্মদৰ ছবি আঁকি বিতৰ্কৰ সৃষ্টি আৰু অল কায়দাৰ হিট লিষ্টত থকা ছুইডিছ কাৰ্টুনিষ্ট লাৰ্ছ উইল্কছৰ ট্ৰেফিক দুৰ্ঘটনাত এতিয়া মৃত্যু ঘটিছে দক্ষিণ ছুইডেনত সংঘটিত এই দুৰ্ঘটনাৰ সময়ত ৭৫ বছৰীয়া আৰ্টিষ্টজনে এখন নাগৰিকৰ পুলিচৰ গাড়ীৰ ভিতৰত আছিল এখন ট্ৰাকৰ সৈতে খুন্দা মৰাৰ পাছতেই পুলিচৰ গাড়ীখনৰ ভিতৰত উইল্কছৰ লগতে দুজনকৈ পুলিচ বিষয়াৰো মৃত্যু হয় পয়গম্বৰ মহম্মদৰ মূৰতো এটা কুকুৰৰ শৰীৰত লগাই দি ছবি অঁকাৰ দৰে উইল্কছৰ মৃত্যুৰ ভাবুকি দিয়া হৈছিল আৰু সেয়ে তেওঁক পুলিচ সুৰক্ষা প্ৰদান কৰা হৈছিল 2007 চনত অল কায়দাই তেওঁৰ মূৰটোৰ বাবে $1,00,000 পুৰস্কাৰ হিচাপে ঘোষণা কৰিছিল দুৰ্ঘটনাটোৰ সন্দৰ্ভত পুলিচে কয় যে ই অত্যন্ত দুখজনক ঘটনা এতিয়া আমি সকলোৰে বাবে এই কথা মহত্বপূৰ্ণ যে আমি বিচাৰ খোচাৰ কৰিব লাগে আচলতে হৈছিল কি আৰু খুন্দা মৰাৰ কাৰণ কি আছিল ঘটনাটোৰ পাছতেই কাৰ্টুনিষ্টজনৰ মৃত্যুক একাংশ ইছলামিক ধৰ্মাৱলম্বী লোকে ফূৰ্তিৰে উদযাপন কৰা পৰিলক্ষিত হৈছে উদ্বেগজনকভাৱে এই উদযাপনে কাৰ্টুনিষ্ট আৰু অন্য কলাকাৰসকলৰ চিন্তা আৰু সৃষ্টিৰ স্বাধীনতাৰ সন্মুখত প্ৰশ্নবোধক টানিছে এতিয়া নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট